স্বাধীনতা হৈছে এনেকুৱা এটা অনুভূতি যিটো প্ৰতিটো জীৱৰে আটাইতকৈ প্ৰিয় আৰু বন্দিত্ব বা পৰাধীনতা হৈছে এনেকুৱা এটা অনুভূতি যিটো সকলো জীৱৰে একেবাৰে অপ্ৰিয়। তেনেহলে আমি নিজৰ কাৰণে স্বাধীনতা আৰু আনৰ কাৰণে পৰাধীনতা কেনেকৈ ভাবিব পাৰোঁ? আমি জীৱশ্ৰেষ্ঠ মানুহ হৈ ইমান ডাঙৰ ভুল কেনেকৈ কৰিব পাৰোঁ? ইমান বিপথে কেনেকৈ যাব পাৰোঁ? নমস্কাৰ বন্ধুসকল, মই ত্ৰিবেণী আৰু আপোনালোকে চাই আছে ত্ৰিবেণীজ ডায়েৰী। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে এটা প্ৰসংগ লৈ আহিছোঁ যাৰ টাইটেল নেকি মই ৰাখিছোঁ নোকোৱাই ভাল বুলি। দেউতাই এষাৰ কথা কৈছিলে জীয়াই থাকোঁতে, যেতিয়া আমি কিবা এটা ভুল কৰোঁ আৰু তাক যেতিয়া আমি ভুল বুলি জানো তথাপিও স্বীকাৰ নকৰোঁ, তেনেকুৱা পৰিস্থিতিত দেউতাই মাক আৰু আমাক এষাৰ কথা কৈয়ে টপিকটো সামৰি দিছিলে, নোকোৱাই ভাল নেকি, এনেকৈ কৈ থৈ দিয়ে। তাৰপিছত আমিও মনে মনে থাকোঁ, আমি মানি লওঁ লাহেকৈ কথাটো, কিন্তু একো শব্দৰে নহয় মৌনতাৰে আমি মানি লওঁ কথাষাৰ, নোকোৱাই ভাল। গতিকে সেই কথাষাৰ মোৰ মনত থাকি গৈছিলে, গতিকে টাইটেলটো ৰাখিলোঁ নোকোৱাই ভাল বুলি। বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ নোচোৱাকৈ অনুৰোধ কৰিছোঁ কমেণ্ট নিদিব, সম্পূৰ্ণকৈ চাওক, তেতিয়া নিশ্চয় লাভালাভ হ'ব ভিডিঅ'টো। যদি লাভ নহয় তেনেহ'লে আপুনি মোক কমেণ্টত জনাব যে একো আপুনি নাপালে বুলি ভিডিঅ'টোৰ পৰা। কিন্তু মই কথা দিছোঁ যে ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনেহ'লে আপুনি কিবা নহয় কিবা এটা ভিডিঅ'টোৰ পৰা নিশ্চয় পাব। তো বন্ধুসকল, আমি এই জীৱকেইটা যে আমি পুহিছোঁ, কুকুৰ বিলাতী কুকুৰৰ কথা কৈছোঁ, যিবোৰ আমাৰ দেশীয় কুকুৰ আমাৰ আশে পাশে ঘূৰি ফুৰে, সাধাৰণতে আমি পাওঁ, সেই কুকুৰখিনিৰ কথা কোৱা নাই। যিবোৰ আমি ভেকচিন দি পেলাই দেখিবলৈ খুব ধুনীয়া কুকুৰবোৰ, বাহিৰৰ পৰা অনা এনেকুৱা কুকুৰবিলাক, যিটো এটা ব্যৱসায় চক্ৰ, কিনি আনি পেলাই নিজৰ ঘৰত ৰাখিছোঁ, আমাক ৰক্ষণাবেক্ষণ দিব বুলি, আমাৰ মনোৰঞ্জন কৰিব বুলি, আমাক টাইম পাছ কৰাব বুলি ৰাখিছোঁ সেই কুকুৰখিনি। সৰু সৰু মাছবোৰ ৰাখিছোঁ তেনেকৈ একুৰিয়ামত, অকণমানি অকণমানি ৰংচঙীয়া চৰাইবিলাক ৰাখিছোঁ পিঞ্জৰাৰ ভিতৰত বন্দী কৰি। এই জীৱকেইটাক আমি এনেকৈ ৰখাটো কিমান বাৰু শুদ্ধ? আপোনালোকে নিজে এবাৰ ভাবি চাবচোন, জীৱশ্ৰেষ্ঠ মানুহ হিচাপে বিবেকেৰে নহয়, আপোনালোকে অন্তৰে ভাবি চাওকচোন। যিটো আমি নিজৰ লগত হোৱাটো কেতিয়াও নিবিচাৰোঁ, সেইটো আমি আনৰ লগত হোৱাটো কেনেকৈ বিচাৰিব পাৰোঁ? হ'ব পাৰে সিহঁত জীৱ, মানুহ নহ'ব পাৰে, সিহঁতে আমাৰ ভাষাৰে ক'ব নোৱাৰিব পাৰে, তথাপিও কেতিয়াবা চকুত চকুত হৈ চাবচোন, আপুনিও বুজি পাব সিহঁতৰ মনৰ ভাষা। এতিয়া আপুনি ক'ব পাৰে যে খুব ফূৰ্তি পায় সিহঁতে, কুকুৰটোৰ কথা ক'ব পাৰে যে খুব ফূৰ্তি পায় সি মোৰ লগত থাকিলে, বা মোৰ ল'ৰা ছোৱালীকেইটাৰ লগত থাকিলে, বা আমাৰ ঘৰখনত ইমান ধুনীয়াকৈ ৰাখিছোঁ, সি খুব ভাল অনুভৱ কৰে। কিন্তু আপুনি তাৰ অন্তৰত সোমাই পেলাই কেতিয়াও সেইটো অনুভৱ কৰিব নোৱাৰে। সি নিজৰ প্ৰজাতিটোৰ পৰা আঁতৰি থাকি পেলাই কেনেকুৱা অনুভৱ কৰিছে, সেইটো আপুনি তেতিয়া অনুভৱ কৰিব পাৰিব যেতিয়া আপুনি গোটেই জীৱনটো আপোনাৰ প্ৰজাতিটোৰ পৰা, আপুনি মানুহৰ পৰা আঁতৰি এখন সমাজহীনভাৱে বেলেগ এটা প্ৰজাতিৰ মাজত আছে অকলে, আপোনাৰ কোনো পৰিয়ালৰ মানুহ নাই, কোনো নাই আপোনাৰ লগত, আপুনি অকলে গোটেই জীৱনটো পাৰ কৰি দিছে এটা বাউণ্ডেৰীৰ মাজত। এতিয়া কুকুৰটোক আপুনি ক'ব পাৰে যে আমি শিকলি নলগাওঁ, গোটেই খোলা ৰাখি থওঁ ঘৰৰ ভিতৰত বাউণ্ডেৰীৰ ভিতৰত, এনেকৈ খেলি ধূলি থাকে। কিন্তু আপুনি বাহিৰলৈ যাবলৈতো দিয়া নাই, ওলাই যাবলৈতো দিয়া নাই। ওলাই গ'লে সি বেলেগৰ লগত মিলিবও নোৱাৰে, হয়তো কাৰোবাক কামুৰিব, নহ'লে তাকে বেলেগে কামুৰিব, এনেকুৱা নিচিনা কথা। গতিকে এই জীৱবিলাকক আমি আচলতে অন্যায় কৰিছোঁ, অনীতি কৰিছোঁ। এবাৰ ভালকৈ ভাবি চাব কথাষাৰ হয়নে নহয়। সিহঁতে আমাক বিচৰা নাই, ভেকচিন দিছে আপুনি সঁচা, কিন্তু সিহঁতে সেইখিনি আপোনাক বিচৰা নাই। আপুনি বিলাসী গাড়ী দিছে, তাৰ আৰামো সিহঁতে বিচৰা নাই। সিহঁতে এতিয়া আমাক দেখিলে দৌৰি আহিব পাৰে কুকুৰটো, যে মালিক আহিছে বুলি, চিনি পায় আমাক, সৰুৰ পৰা দেখিছে যেতিয়া চিনি পোৱাটো স্বাভাৱিক। গতিকে আপোনাৰ ল'ৰা ছোৱালীকেইটাৰ লগতো খেলি ধূলি বৰ আপোনাৰ দেখাত এনেকুৱা লাগিব সি বহুতেই ফূৰ্তি পাইছে। আৰু সি নকৰিলে এতিয়া কৰিব কি? সেই অভ্যাসখিনি কোনে তাক ডেভেলপ কৰালে? সেই অভ্যাসখিনি আপুনি বা ময়ে তাক দিছোঁ নহয়নে? তাক সৰুৰ পৰা সেইখিনিকে শিকাইছোঁ, বুজাইছোঁ, আৰু সি তেনেকৈয়ে চলি গৈছে। কিন্তু এইটো আমি একেবাৰে কৰাটো উচিত নহয়। এতিয়া আপোনালোকে ক'ব পাৰে যে তেনেহ'লে এই দোকানবিলাক কেলৈ আছে, পেট বিক্ৰী কৰা, এই পোহনীয়া জন্তুবোৰ যে বিক্ৰী কৰে, তাৰ পৰাহে ধৰি লওক আনিছে কিনি পেলাই, তেনেহ'লে সেই দোকানবিলাক কেলৈ আছে? সেই দোকানবিলাক আছে পইচাৰ কাৰণে, ব্যৱসায় কৰিছে সিহঁতে। যদি আপুনি মই আমাৰ নিচিনা মানুহবিলাকে এইবোৰ কিনা বন্ধ কৰি দিওঁ, এই জীৱবিলাকৰ লগত এনেকুৱা অন্যায় নকৰোঁ বুলি ভাবে, তেনেহ'লে কেতিয়াও তেওঁলোক আগবাঢ়িব নোৱাৰে, ইমানতে ৰৈ যাব। গতিকে এইখিনি এজনে নহয় সকলোৱে মিলিজুলি কৰিব লাগিব, কিন্তু আৰম্ভণি এজনৰ পৰা। এতিয়া আমি কণমানি
ৰংচঙীয়া চৰাইবোৰ পুহোঁ, সিহঁতৰ আচল জেগা ক'ত? সিহঁতৰ আচল জেগা আকাশত, গছত, নহয়নে? কিন্তু আমি সিহঁতক আনি পেলাই পিঞ্জৰাৰ ভিতৰত গোটেই জীৱনটো কেদ কৰি ৰাখিছোঁ, বন্দী কৰি ৰাখিছোঁ। তেনেকৈ আপুনি থাকিব পাৰিবনে বাৰু? আপোনাতকৈ চাইজত ডাঙৰ এটা ৰুমৰ ভিতৰত, আপুনি ভাবক এই পিঞ্জৰাটো এটা ৰুম বুলি ভাবক, এটা ৰুমৰ ভিতৰত আপোনাক সদায় আহাৰ দি আছে, দৰ্জা খুলিছে আহাৰ দিছে, দৰ্জা খুলিছে আপোনাক অকণমান সময়ৰ কাৰণে উলিয়াইও আনিছে, থৈছে, আকৌ ৰুমটোৰ ভিতৰত সোমোৱাই দিছে, বন্ধ কৰি দিছে। তেনেকৈ আপুনি গোটেই জীৱনটো পাৰ কৰি দিব পাৰিবনে বাৰু কওকচোন? তাত যিমানেই ডালপাত দি পেলাই, যিমানেই আপোনাক প্ৰাকৃতিক পৰিৱেশ নিচিনা সৃষ্টি কৰি নিদিয়ক কেলে, সেইটো কেতিয়াও অনুভৱ হ'ব নোৱাৰে, যিটো নেকি নিজৰ প্ৰজাতিৰ মাজত থাকিলে হ'ব পাৰে। গতিকে আমি এই জীৱবিলাকৰ লগত বহুতেই অন্যায় কৰিছোঁ। এতিয়া ভাবি চাবৰ সময় হৈ গৈছে এইখিনি কথা। কোনেও নাভাবে এইবোৰ কথা। যেতিয়া মই মানুহৰ ঘৰত ফুৰিবলৈ যাওঁ আৰু এই জীৱকেইটাক দেখি আহোঁ আৰু তাতকৈ আচৰিত হওঁ গৃহস্থক দেখি পেলাই, গৃহস্থ ইমান সুখী মানে এইবিলাক ৰাখি পেলাই, আৰু নিজকে খুব চহকী অনুভৱ কৰে মানুহবোৰে এইবোৰ পুহি পেলাই, নহয়নে? যেন কুকুৰ নাথাকিলে, এনেকুৱা চৰাই নাথাকিলে, মাছ নাথাকিলে যেন ধনী মানুহ নহয়। আৰে ধনী ধনেৰে নহয়, ধনী মনেৰে হ'বলৈ চেষ্টা কৰকচোন। ধন আপুনি এৰি থৈ যাব লাগিব, কিন্তু মনটো আপুনি বিলাই থৈ যাব পাৰিব। আপোনাৰ মনটো আপুনি মৰি গ'লেও, আপুনি নাথাকিলেও পৃথিৱীত, কিন্তু মানুহৰ মনত আপুনি থাকি যাব পাৰিব। গতিকে মনেৰে ধনী হওক, ধনেৰে ধনী হৈ লাভ নাই। ধনৰ প্ৰয়োজন আছে, তথাপিতো মনৰ প্ৰয়োজনটো তাতকৈ বেছি হয়। গতিকে এইটো প্ৰসংগ এৰিছোঁ, এতিয়া কথা আহিছোঁ এইফালে যে আমি এই জীৱবিলাকৰ লগত সঁচাই অনীতি কৰিছোঁ, দুৰ্নীতি কৰিছোঁ। আৰু এই মাছবোৰ, অকণি অকণি মাছবোৰ যে, সিহঁতৰ স্থান হৈছে সাগৰত, বা সিহঁতৰ স্থান হৈছে নদীত, পানীত, বহল পানীত। কিন্তু আমি আনি পেলাই তাক কি কৰিছোঁ? সাধাৰণ এটা একদম সৰু এটা চিচাৰৰ বাকচৰ মাজত সিহঁতক সজাই ৰাখিছোঁ। তাতে লাগিলে যিমানেই আপুনি সাগৰখন সৃষ্টি কৰিবলৈ নিবিচাৰক কেলে, তাত সৰু সৰু পাথৰ দিছে, শেলাই দিছে, কিবা কৰিছে, একদম আৰ্টিফিচিয়েল আপুনি এখন সাগৰ সৃষ্টি কৰি দিছে। কিন্তু মাছটো এনেকৈ যায়, গৈ পেলাই ইফালে খুন্দা খাই আকৌ ঘূৰি আহে। এই যে বাৰে 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 যে খুন্দা খাই যে ঘূৰি আহিছে, সেইখিনিতে আপুনি ফূৰ্তি পাইছে, কিন্তু সি কিমান অশান্তি অনুভৱ কৰিছে, সি কিমান বিৰক্ত হৈছে, সেইটো আপুনি তেতিয়া অনুভৱ কৰিব যদি আপুনি সেই মাছটো হ'লে। গতিকে এই পাপখিনি আমি এই জীৱকেইটাক যেতিয়া আমি বন্দী কৰিছোঁ, আৰু বেলেগ কিবা জীৱও পুহিছে যদি নতুনকৈ আমাৰ অসমবাসীয়ে গম নাপাওঁ মই, কিন্তু মই এইকেইটা জীৱকে বৰ্তমান দেখিছোঁ কাৰণে কৈছোঁ, যি জীৱই নহওক আমি তেনেকৈ বন্দী কৰি ৰাখিব নালাগে। আৰু এই বন্দী কৰি পেলাই আমি আমাৰ জীৱনৰ কাৰণে দুৰ্ভাগ্যক নিমন্ত্ৰণ দিছোঁ। আমি সঞ্চয় কৰিছোঁ পাপ, যিখিনি পাপ আমি পুনৰ্জন্মৰ কাৰণে সঞ্চয় কৰিছোঁ। এতিয়া আপুনি ক'ব পাৰে যে পুনৰ্জন্ম কোনে দেখিছে? তুমি দেখিছা জানো? হয়, মই দেখা নাই, কোনেও দেখা নাই পুনৰ্জন্ম। কিন্তু আপুনি ভাবিছেনে যে এইটোতো আপুনি মানে চাগে যে ভগৱানে কাৰো লগত অন্যায় নকৰে, অনীতি নকৰে, ভগৱানে সকলোকে সমানে দিয়ে বা সমান চকুৰে চায়। যদি তেনেকুৱাই হয়, তেনেহ'লে ভগৱানে সমান চকুৰে চায়, সেইটো হয়, কিন্তু কি কাৰণত? তেনেহ'লে কি কাৰণত? যদি ভগৱানেও সমান চকুৰে চায়, তেনেহ'লে কি কাৰণত এজন মানুহ অন্ধ হৈয়ে জন্ম হয়? কি কাৰণত এজন মানুহৰ ভৰি নাথাকে জন্মতে, হাত নাথাকে, বা কি কাৰণে এজন মানুহে বোবা হৈ মাত কথা নোহোৱাকৈ জন্ম হয়? কি কাৰণে এজন মানুহৰ বিবেকহীন হৈ জন্ম হয়? এটা কেঁচুৱা জন্ম হওঁতে বিবেকহীন, আৰু সি একদম মৰালৈকে তাৰ মগজু নাথাকে, তেনেকৈ মানে অকৰা হৈ ডাঙৰ হৈ যায়। কিহৰ কাৰণে জানেনে? এইবোৰ কাৰণতে। এইটো জন্মত হয়তো আমাক বিবেক দিছে, কিন্তু আমি বিবেকৰ সদ্ব্যৱহাৰ নকৰিলোঁ। গতিকে পিছৰ জন্মত আমাৰ আৰু বিবেকৰ ওপৰত অধিকাৰ নাই। গতিকে ভগৱানে আমাক তেনেকুৱাকৈ পঠিয়াব, মানে যিটো আমি বিচাৰোঁ যে আমি বিবেক ব্যৱহাৰ নকৰোঁ, আমি এনেকৈ চলিম। গতিকে আপোনাক পাগল কৰি পঠিওৱাটো খাটাং। আৰু যদি আপোনাক চকু দিছে এইটো জন্মত, কিন্তু আপুনি দৃষ্টিহীন হৈ আছে, চকু দিছে হয়, আপুনি এই ওপৰুৱাকৈ বস্তুবোৰ চাইছে, এই মোৰ ছালৰ ৰং বগানে, মই ধনী হয়নে, এজন ধনী হয়নে, আপুনি এইবোৰ চাইছে। আপুনি দৃষ্টিটো আপোনাৰ অকল স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিছে, কিন্তু সমাজৰ কোনো সৎ কৰ্মৰ কাৰণে, সমাজৰ প্ৰতি আপোনাৰ কোনো ভাল দৃষ্টিভংগী নাই, সম্বন্ধৰ প্ৰতি কোনো ভাল দৃষ্টিভংগী নাই। তেনেহ'লে আপোনাক আকৌ দৃষ্টি দিয়াৰ কি দৰকাৰ আছেনো? দৃষ্টি নোহোৱাকৈতো আপোনাক জন্ম দিব পাৰে, মই ভাবোঁ তেনেকৈ। সেইকাৰণেই চাগে কাৰোবাক অন্ধ কৰি জন্ম দিয়ে, কাৰোবাক বোবা কৰি, কাৰোবাক পাগল কৰি। গতিকে বন্ধুসকল, আমি এইবিলাক কৰ্ম কৰি কৰি আমাৰ পুনৰ্জন্মৰ কাৰণে যাতে পাপ সঞ্চয় নকৰোঁ। এতিয়া আপোনালোকে ক'বও পাৰে যে আমি বাকী জীৱবোৰ জানো পোহা নাই? গৰু, ছাগলী,
হাঁহ কুকুৰা এইবোৰ যেন আমি ব্যৱসায়ৰ কাৰণে টকাৰ কাৰণে বা নিজৰ স্বাৰ্থৰ কাৰণে পোহা নাই হয় সেইবোৰ আমি পুহিছোঁ যদিও আমি সিহঁতৰ প্ৰজাতিৰ মাজত ৰাখিছোঁ সিহঁতক নিজৰ প্ৰজাতিৰ পৰা নিজৰ পৰিয়ালবৰ্গৰ পৰা আঁতৰত ৰখা নাই দূৰত ৰখা নাই আৰু লগতে তাতোতকৈ এটা ডাঙৰ কথা প্ৰতিটো জীৱৰে এটা প্ৰবৃত্তি আছে সেইটো হৈছে সেক্সুৱেল যৌন প্ৰবৃত্তি যিটো নেকি আমি এই জীৱবিলাকক এনেকৈ আঁতৰাই ৰাখি পেলাই সেইখিনিতো আমি বাধা জন্মাওঁ কুকুৰ এটাক এনেকৈ ৰাখিলে সি নিজৰ প্ৰবৃত্তিটোৰ পৰা বা তাৰ সেই প্ৰবৃত্তিটো পূৰণ হোৱাত যথেষ্ট বাধা আহে আৰু এইটো মানুহৰ লগত হ'লে মানুহৰ কিমান খং উঠিব ভাবকচোন আৰু যদিহে আপুনি কয় যে আমি কুকুৰৰ তেনেকুৱা নিচিনা সময়টোত আমি সংগ দিওঁ নহয় তেনেকৈ বুলিও যদি আপুনি কয় হয় আপুনি সংগ দিব পাৰে কিন্তু এটা কথা ভাবকচোন যদি আপোনাৰ সেই প্ৰবৃত্তিৰ সময়তহে আপোনাক এজন মানুহৰ সৈতে লগ হ'বলৈ দিয়ে বাকী সময়ত আপোনাক অকলে ৰখা হয় তেতিয়া আপোনাৰ কেনেকুৱা লাগিব যদি আপোনাক আপোনাৰ পৰিয়ালবৰ্গৰ সৈতে লগ হ'বলৈ দিয়া নাযায় যদি আপোনাক বাই ভনী ককাই ভাই বা আপোনাৰ পিতৃ মাতৃ বা সমাজখনৰ লগত আপোনাৰ একেটা প্ৰজাতিৰ সৈতে আপোনাক মিল হ'বলৈ দিয়া নাযায় তেতিয়া আপোনাৰ কেনেকুৱা লাগিব ঠিক তেনেকৈ সিহঁতৰো লাগে পাৰ্থক্য ইমানে আমি মুখেৰে কথা ক'ব পাৰোঁ আৰু সিহঁতে কথা ক'ব নোৱাৰে সিহঁতে চকুৰ ভাষাৰে কথা কয় আৰু চকুৰ ভাষাৰ কথা সকলোৱে বুজি নাপায় গতিকে সিহঁতৰ অন্তৰৰ অনুভৱবিলাক বুজিবলৈ চেষ্টা কৰক আৰু এনেকুৱা জীৱবিলাক পোহাটো বাদ দিয়ক এতিয়া আপোনালোকে ক'ব পাৰে যে জীৱ পুহি আছোঁ সেইকেইটা জীৱ এতিয়া কি কৰিম একো কৰিব নালাগে সিহঁতক ধুনীয়াকৈ প্ৰতিপাল কৰক কিন্তু নিজকে কথা দিয়ক যে সেই জীৱকেইটা যেতিয়া প্ৰতিটো জীৱৰ জন্ম আছে যেতিয়া মৃত্যু হয় প্ৰতিটো জীৱই যেতিয়া এদিন যাবগৈ গতিকে সিহঁতৰ যেতিয়া দেহাৱসান ঘটে সিহঁত যেতিয়া আৰু নাথাকে মৃত্যু হ'ব তাৰ পাছত যাতে আৰু আপুনি এনেকুৱা জীৱ আপুনি ঘৰখনৰ কাৰণে চপাই নলয় গোটাই নলয় যাতে কাৰণ ই আপোনাৰ জীৱনলৈ মানে বেয়া দিনবিলাকক নিমন্ত্ৰণ কৰিব আজি আপোনাৰ ভাল হৈ আছে কিন্তু আপোনাৰ অহা জন্মৰ কাৰণে আপুনি পাপ সঞ্চয় নিশ্চয় কৰি আছে গতিকে এনেকুৱা নকৰিব বুলি অনুৰোধ জনাইছোঁ লগতে ভিডিওটো কেনেকুৱা পালে কমেণ্টত জনাব যদিহে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি থ'ব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকে তেনে বন্ধুসকল সদায় নিজৰ যত্ন ল'ব আপোনাৰ মংগল হোৱাটোৱে মোৰ কামনা আজিলৈ আহিছোঁ অনুমতি দিব নমস্কাৰ